ফ্ৰেণ্ড, আজি আমি আকৌ ওলাইছোঁ চাইকেলিঙত। মই প্ৰায় 3 সপ্তাহৰ মূৰত আজি আকৌ চাইকেলিঙত আহিছোঁ। আজি আমাৰ টিলিঙা গ্ৰুপৰ আজি 4 বছৰ হ'ল কমপ্লিট। তো তাৰে এনিভাৰ্চাৰী ৰাইড। তো আমি যাওঁ ব'লক, চবকে বন্ধুসকলক লগ কৰোঁ। মৃণাল আজি বহু দিনৰ মূৰত দেখা পাইছোঁ। আমি আজি ইয়াৰ পৰা টেক অফ কৰাৰ পিছত আমি এনেকৈ চিধা যাম আপ টিল 6 মাইলৰ পৰা লেফ্ট ল'ম। লেফ্ট লৈ বৰবাৰী হৈ নাৰেংগী ক্ৰছ কৰি তাতে এই চাদৰপুৰৰ ৰাস্তাটোৰে গৈ পানীখেতিলৈকে যাম। পানীখেতিত আমি হাতীচিলালৈকে যোৱা কথা আছিল, কিন্তু আমি হাতীচিলালৈকে নাযাওঁ। আমি পানীখেতি ৰেলৱে লাইন ক্ৰছ নকৰাকৈ ৰিটাৰ্ণ ল'ম। ৰিটাৰ্ণ আহি আকৌ আমি চেকৰ যিটো শ্ব'ৰুম আছে প্ৰভাৱ চাইক্লিং তাতে ৰখিম আৰু ব্ৰেকফাষ্ট কৰিম আৰু তাৰপিছত আমাৰ হেৰি হ'ব ৰাইড অলপ আগলৈ আগতে আমি সকলোৱে মানুহজনে খাবলৈ এইটো এটা লাইনত গৈ আছে আমাৰ ৰাইডাৰসকল। আজি এইটো আমাৰ এনিভাৰ্চাৰী বুলি পেলাই ৰাইড এটা উলিয়াইছিলোঁ। আমাৰ এনিভাৰ্চাৰী আছিলে 19 জুলাইত, 19 জুলাই, আৰু অন ডেট অকেজনে আমি এটা ৰাইড আজি পাতিছিলোঁ। আমাৰ সকলোৰে সুবিধাৰ কাৰণে কেইদিনমান পিছুৱাই দিয়ে, আজি ৰবিবাৰ দিনটো লোৱা হৈছিল। টিলিঙা আজি 4 বছৰ সম্পূৰ্ণ হ'ল। এইটো এটা আমাৰ কাৰণে সকলোৰে কাৰণে সুখৰ এটা খবৰ। টিলিঙাই সদায় নতুন চাইক্লিষ্টবিলাকক এনকাৰেজ কৰে। আজিও আমাৰ ৰাইডত বহুত নতুন চাইক্লিষ্ট আছে, বহুত নতুনকৈ ফাৰ্ষ্ট টাইম চাইক্লিষ্ট আছে। ত' তেওঁলোকক আমি এনকাৰেজ কৰোঁ ৰাইডত আহিবৰ কাৰণে। এই বুঢ়ী কিনি গৈছে। কভাৰ কৰা এনেকৈ আমি জাৰ্ণি আমাৰ চলি আছে আজি 4 বছৰ হ'ল। বহুত চাইক্লিষ্ট তেনেকৈ আমাৰ লগত চলাই ওলাই বহুত এচিভমেণ্ট কৰিব। বেলেগ নতুন গ্ৰুপ খুলিছে বা ক্লাব খুলিছে, তেনেকৈ ধৰণে এনগেজ হৈ আছে। কিন্তু আমি গৌৰৱেৰে ক'ব পাৰোঁ যে টিলিঙা ইজ এ বাৰ্থ গ্ৰাউণ্ড ফৰ এভৰিবডি ষ্টাৰ্টছ চাইক্লিং। মষ্ট অফ দেম ষ্টাৰ্ট চাইক্লিং ফ্ৰম টিলিঙা এণ্ড দে ডাইভাৰ্চিফাই ইন টু ডিফাৰেণ্ট ফিল্ডছ। আমাৰ সেইটো আমি এটা ক্ৰেডিট লৈ আছোঁ। আৰু টিলিঙা সকলোৰে কাৰণে এটা ফাৰ্ষ্ট টাইমাৰবিলাকৰ কাৰণে বিশেষকৈ এটা মানে ব্ৰিডিং গ্ৰাউণ্ড। আৰু এইটো লাগে এইটো মই টিলিঙাৰ লগত আজি
3 বছৰ আগৰ পৰা জড়িত কিন্তু টিলিঙাই এনকাৰেজ কৰে সকলোকে ঠিক আছে আৰু এটা আমি কিছুমান থিম লৈ কাম কৰোঁ মাজে মাজে যেনে আমাৰ দুজন মানে ধৰি লওক গছপুলি ৰুই আছে আমাৰ দুজন মানে আমাৰ এতিয়া নতুন আজি আমি 3 মাহমানৰ আগৰ পৰা কাৰ্বন ফ্ৰী থিম এটা লৈ যে কাৰ্বন ফ্ৰী কৰিব পাৰি কেনেকৈ আমাৰ এনভাইৰনমেণ্টটো সেইটোৰ কাৰণে আমি কি কৰিছিলোঁ আমি সকলোকে এনকাৰেজ কৰিছিলোঁ যে চাইক্লিং কৰি ৱৰ্ক প্লেচলৈ বা স্কুললৈ বা কলেজলৈ চাইক্লিং কৰি যাব লাগে আৰু তাত আমাৰ এই প্ৰচেষ্টাটোত সঁহাৰি জনাই প্ৰায় 30জন চাইক্লিষ্টে জইন কৰিছিলে তো তেওঁলোকে আজি 3 মাহত 16,000 কিলোমিটাৰ চাইকেল চলালে তো এইটো আমাৰ কাৰণে বিৰাট ডাঙৰ এচিভমেণ্ট বুলিয়ে ক'ব লাগিব আৰু আমাৰ বহুত মানুহ তাৰ কাৰণে মটিভেটেড হৈছে ঠিক আছে তো এনেকুৱা ধৰণৰ বিভিন্ন কামৰ লগত আমি জড়িত হৈ আছোঁ চৰকাৰৰো বিভিন্ন পদক্ষেপ থাকে ড্ৰাগছমুক্ত অসম সেইটোৰ কাৰণে সঁহাৰি জনাই আমি ৰেলী উলিয়াইছোঁ ঠিক আছে আমি ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত কৰি পেলাই অকল লেডিখিনিক লৈ আমি বছৰত এটা ৰেলী উলিয়াওঁ এনেকুৱা ধৰণৰ যিকোনো ভাল কামত টিলিঙা সদায় থাকে আশা কৰিছোঁ সকলোৰে সঁহাৰি পাম আৰু টিলিঙা যিটো দুৰন্ত গতিত আগবাঢ়ি গৈ আছে সেনেকৈ আগুৱাই যাব তো অল দ্য বেষ্ট টু টিলিঙা আৰু সকলো ৰাইডাৰলৈ শুভকামনা থাকিব টিলিঙা আজি 4 বছৰ সম্পূৰ্ণ হ'ল এইটো এটা আমাৰ কাৰণে সকলোৰে কাৰণে সুখৰ এটা খবৰ টিলিঙা জাৰ্ণি আমাৰ চলি আছে আজি 4 বছৰ হ'ল বহুত চাইক্লিষ্ট এনেকৈ আমাৰ লগত চলাই টিলিঙাৰ আজি 4th এনিভাৰ্চাৰী তো আমি আজি টিলিঙাৰ 4th এনিভাৰ্চাৰীৰ কাৰণে এটা ৰাইড কৰিছিলোঁ বহুত পাৰ্টিচিপেণ্ট হৈছে ঠিক আছে আৰু বাকী টিলিঙাৰ বিষয়ে কি ক'ম টিলিঙা অলৰেডি আমাৰ চাইকেল কমিউনিটিৰ কাৰণে টিলিঙাই বহুত কাম কৰি আছে আৰু নতুন প্ৰজন্মখিনিৰ কাৰণে টিলিঙাই এনকাৰেজ কৰে সকলোকে ছিনিয়ৰ চাইক্লিষ্টটো বহুত আছে ধৰক 60 ইয়াৰ্ছ 50+ বহুত আছে বহুত নতুনকৈ ষ্টাৰ্ট কৰা আমাক সুধিছে আমি পাৰিমনে আমি কওঁ পাৰিব কিয় নোৱাৰিব গ্ৰুপত ওলালে চব পাৰিব এনেকৈ আৰু কৰি আছোঁ